মোৰ সৰু পৰিয়ালটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ সৰু পৰিয়ালটোৰ যিসকল সদস্য আছে সকলোৱে চাগে ভালে কুশলে আছে আৰু মোৰ আন এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ মাছৰ জোল আৰু সেই মাছৰ জোলৰ বিশেষ হৈছে মই বনাম টেঙামৰা পাতেৰে মাছৰ জোল। আৰু এয়া দেখিছেনে, মাছৰ জোল বনোৱাৰ আগতে মই আঙুলিটো কাটি লৈছোঁ আৰু চাওঁচোন আহক কেনেদৰে মই বনাওঁ, আপোনালোকেনো কেনেদৰে বনাই দেখাব। আৰু যদি মোৰ কিবা মাছৰ জোলকণ বনাত ভুল হৈছে বা কিবা থাকি গৈছে আপোনালোকে জনাব। এয়া প্ৰথমতে মই বজাৰৰ পৰা লৈ আহিছিলোঁ টেঙামৰাৰ পাত। ভাইটিয়ে পিছে কৈছে মোক টেঙামৰা পাতখিনি ভাইটিয়ে ধুই দিছিলে, যিহেতু মই আঙুলিটো পানীৰে চোৱা নাছিলোঁ। আৰু ভাইটিয়ে কৈছে যে তই আগতে ঘৰততো টেঙামৰা থাকোঁতে কোনোদিন তেনেকৈ বনাই পোৱা নাছিলি আৰু ইয়াত এতিয়া আহি পেলাই বনাবলৈ আহিছ। হয় বাৰু, ঘৰত আগতে টেঙামৰা গছ আছিলে, কিন্তু মই আনি কোনোদিন বনাই মেলি পোৱা নাছিলোঁ। মায়ে বনালে খাই পাইছিলোঁ, কিন্তু এতিয়া নিজে কিনি আনিছোঁ আৰু ইমান সৰু সৰু মুঠিতে 20 টকা লৈছে জানেনে। আৰু এনেদৰেই লৈ আহিলোঁ, টেঙামৰা পাত আনিলোঁ। টেঙামৰা পাত আনি ভাইটিয়ে ধুই মেলি দিলে। তাৰপাছত এয়া মই টেঙামৰা পাত কাটিছোঁ, সৰু সৰুকৈ মই এনেদৰে কাটি লৈছোঁ টেঙামৰা পাতখিনি। আৰু মই বিশেষ বেলেগকৈ নকওঁ, একদম চিম্পুলকৈ বনাম আৰু বেছি মছলাও নিদিওঁ। চিম্পুলকৈ ৰেচিপিটো বনাবলৈ ওলাইছোঁ। প্ৰথমতে মই টেঙামৰা পাতখিনি কাটি লৈছোঁ আৰু কাটি লোৱাৰ পাছতে মই টেঙামৰা পাতখিনি সৰু সৰুকৈ কাটি ল'ম। সৰুকৈ কাটি লোৱাৰ পাছতে পিঁয়াজ কাটিছোঁ। পিঁয়াজ কটাৰ পাছত মই সৰু জলকীয়া 3টা বা 4টামান জলকীয়া দিম। তাৰপাছত একদম সাধাৰণভাৱে বনাম। আপোনালোকে যিহেতু সকলোৱে বহুত মা মছলা খাই ভালো নাপায়, কিন্তু মই সেই তেনেদৰে একদম চিম্পুলকৈ বনাবলৈ ওলাইছোঁ। আৰু এয়া মই টেঙামৰা পাত কাটি আছোঁ। আৰু টেঙামৰা মই এইটো ঘৰত মায়ে বনাইছিলে যদিও ইমান বিশেষকৈ চাই মেলি থকা নাছিলে, কিন্তু এজন দাদাৰ ৰুমত ভাত খাইছিলোঁ আমি। সেই তেতিয়া ভাত খাওঁতে তেওঁ বনাইছিলে, তেতিয়াৰ পৰা মই খাই খুব ভাল পাইছিলোঁ সেই মাছৰ জোলকণ। আৰু ভাবিলোঁ আজি ময়ে বনাই চাওঁচোন কেনে হয়। তাৰপাছতে কটা হৈ গ'ল আৰু কেৰাহীটো গৰম হ'ল, তাত তেতিয়া মই তেল দিছোঁ। তেল দি মই যিহেতু মাছখিনি আনি ধুই মেলি মাছখিনি ধুই হালধি সানি নিমখ সানি মই থৈ দিছিলোঁ। আৰু সেই মাছখিনি এতিয়া তেলখিনি গৰম হোৱাৰ পাছতে মই মাছখিনি ফ্ৰাই কৰিম। আৰু কি জানেনে, আগতে মই মাছ খায়ো ভাল পোৱা নাছিলোঁ আৰু বনায়ো ভাল পোৱা নাছিলোঁ, কিন্তু এতিয়া পৰিস্থিতিয়ে বহু কথাই শিকাই দিয়ে। আৰু এয়া চাওকচোন, এতিয়া মই মাছখিনি ধুনীয়াকৈ ধুই মেলি হালধি সানিছোঁ আৰু এতিয়া মই মাছ ফ্ৰাইও কৰিম। আগতে বহুত ভয় কৰিছিলোঁ মাছ ফুটে, পিছে এতিয়াও মই আপোনালোকে দেখিব ভিডিঅ'ত মোৰ মাছে ফুটিলে মোৰ খুব ভয় লাগে। তথাপিও তেনেকৈ একদম যুদ্ধ কৰি বনাইছোঁ। আৰু এয়া মই কাটিছিলোঁ যে আপোনালোকে ভিডিঅ'ত দেখিছিলে, সেয়া মই কাটি থোৱা বস্তুখিনি। আৰু এয়া একদম সাধাৰণকৈ পিঁয়াজ এটা কাটি লৈছিলোঁ। আৰু এয়া কি আছিলে, আলু। ভাইটিয়ে দুপৰীয়া সৰহকৈ আলু কাটিছিলে, সেয়াই আছিলে সৰুকৈ আলু এটা। মই বেছি আলু নিদিলোঁ। আৰু এনেদৰেই মই একদম চিম্পুলকৈ বনাবলৈ ওলাইছোঁ ৰেচিপিটো। আৰু এয়া ইতিমধ্যে গৰম হৈ গৈছে। তাৰ পাছতে মই এয়া দেখিছে মোৰ অপাৰেশ্যন ষ্টাৰ্ট। পূৰা ধুনীয়াকৈ মাছখিনি দি দিছোঁ। আৰু একচুৱেলি মাছ দিয়াৰ পাছতে খুব ফুটিছিলে, কিয় নাজানো। কুঁহি মাছটো তেলত দিলে ফুটিব নালাগে, কিন্তু খুব ফুটিছিলে। হয়তো কৰচলিখনত আপোনাৰ পানী আছিলে, যাৰ বাবে তেলত দি দিয়াৰ লগে লগে ফুটিছিলে। আৰু মই এনেদৰে দূৰৰ পৰাই দিলোঁ মাছ কেইপিচ আৰু যেন তেন কৰি মাছ ভাজিছোঁ। যিহেতু ৰুমত মই বহুত বেছি মাছ নানোৱেই, কাৰণ মই বনাই বেয়া পাওঁ কাৰণে। তথাপিও এয়া মাছ মই ফ্ৰাই কৰি আছোঁ। মাছ ফ্ৰাই কৰি মেলি লাহে ধীৰে বনাই আছোঁ, যিহেতু মই একদম এনজয় কৰি লাহে ধীৰে বনাই মেলি থাকোঁ। কেতিয়াবা স্পীডত বনাওঁ যেতিয়া অফিচলৈ যোৱা দেৰি হয়। আৰু এয়া মই মাছ ফ্ৰাই কৰি আছোঁ। বাকী কি কৰিছোঁ চাওকচোন। এয়া চাওকচোন, মই মাছ ফ্ৰাই কৰা যিহেতু আগতে মই খুব ভয় কৰিছিলোঁ মাছ ফ্ৰাই কৰিবলৈ, আৰু এতিয়া চাওকচোন মাছ ফ্ৰাই কৰিছোঁ। মাছ বনাবলৈ খুব টান পোৱা ছোৱালীজনীয়ে এতিয়া বাচিছোঁ, বনাইছোঁ, খুৱাইছোঁ। আৰু সঁচাকৈ এনেদৰে সময়ে শিকায়। যেতিয়া সময় আহে, সময়ত সকলোৱে শিকি যায়। আৰু এয়া মই ফ্ৰাই কৰা মাছ। আৰু ভাইটিয়ে যিহেতু ডিম খাই ভাল পায়, মই লৈ আহিছিলোঁ। আৰু শেষত মই এয়া ডিমখিনি ভাজি লৈছোঁ, যিহেতু সি মাছৰ ডিম খাই খুব ভাল পায়। আৰু এয়া মই ডিমখিনি ভাজি আছোঁ। ভাজি লোৱাৰ পাছতে যিখিনি মাছৰ ভজা তেল আছিলে, সেই তেলতে মই দি দিছোঁ পিঁয়াজখিনি দিয়াৰ পাছত জলকীয়া কাটি থৈছিলোঁ যে, সেই জলকীয়াখিনিও মই তাতে দি দিম।
তাৰ পাছত মই জলকীয়াখিনি দি আৰু পিঁয়াজখিনি অকণমান ভাজি ল'ম মই অকণমান যিহেতু তেলখিনি গৰমেই হৈ আছে আৰু মই গেছটো কমাই লৈছিলোঁ যিহেতু তেলখিনি যথেষ্ট গৰম হৈ আছে তাৰ পাছতে মই এনেদৰে অলপ লৰাই লোৱাৰ পাছত মই যি শাকখিনি মানে টেঙামৰা পাতখিনি ইয়াত দি দিম চাওকচোন দেখিছিলোঁ কাটোতে ইমান সৰু আছিলে আৰু এনেদৰে শাক দি দিলে সৰু হৈ যায় আৰু এয়া মই এতিয়া টেঙামৰা পাতখিনি একদম ল' ফ্লেমত আপোনাৰ গেছটো মই একদম কমকৈ দিছোঁ তাৰ পাছত মই এনেকৈ অকণমান লৰাই তাৰ পাছতে মই ইয়াত হালধি দি দিম হালধি দি দিছোঁ এয়া মই আলু দিলোঁ আলু দিয়াৰ পাছত মই হালধি দি দিছোঁ হালধি দিয়াৰ পাছত অলপমান মছলা দিম মই বেছিকৈ নিদিওঁ যিহেতু মই একদম মছলা খাবলৈ মন যোৱা নাই আৰু খুব গৰম পৰিছে সেইবাবে টেঙা মাছৰ জোল খাবলৈ মন কৰিলোঁ আৰু এয়া অকণমান ৰেড চিলিও দি দিছোঁ তাৰ পাছতে অলপ চব্জি মছলা দি দিম আৰু এনেদৰে দিয়াৰ পাছত মই ভালকৈ লৰাইছোঁ ভালদৰে এইখিনি গোটেই মিশ্ৰণখিনি ভালদৰে মিলাই পেলাই এনেদৰে অকণমান ভাজি আছোঁ এয়া দেখিছে আপোনালোকে এয়া ভাজি লোৱাৰ পাছতে মই খোৱা ভিডিঅ' আৰু একো মানে বেলেগ ভিডিঅ' কৰা নহ'ল যিহেতু হঠাৎ মোৰ আলহী ওলালেহি এয়া হৈছে মোৰ মিডিয়া পাৰ্টনাৰ এয়া কবিতা আৰু সঞ্জয় দা কবিতা প্ৰথম খবৰত কৰে আৰু সঞ্জয় দা কবিতাই হঠাৎ ফোন কৰিলে তেতিয়া মোৰ অলৰেডি ভাত বনোৱা হৈ গৈছে মাছ বনোৱা হৈ গৈছে কিন্তু ভগৱানৰ কৃপাত মই সৰহকৈ বনাইছিলোঁ অলপ আৰু মাছো সৰহকৈ আনিছিলোঁ তাৰপাছত তেওঁলোক আহিলে মই ক'লোঁ ভাতকেইটা খাই যা যিহেতু আহিছোঁ আৰু এয়া তেওঁলোকে তাহাঁতি ভাত চাত খোৱাৰ পাছত সঁচাকৈ খুব ভাল লাগিলে একদম সিহঁতিও কোৱা নাছিলে আগত হঠাৎ মোক মোৰ ৰুমৰ সন্মুখত আহি দৃষ্টি তই ৰুমত আছ নে তোৰ ৰুমলৈ গৈ আছোঁ এনেকৈ কৈছে কিন্তু ভাল আছিলে যে এটা কথা ভাইটিয়ে দুপৰীয়া মাংস বনাই থৈছিলে সেই মাংসও অলপ আছিলে তাৰপিছত মই মাছ বনালোঁ ভাত আছিলে ভাত মই কমকৈ বনাইছিলোঁ কিন্তু যি দুপৰীয়া ঠাণ্ডা ভাত অলপ আছিলে সেয়া মিক্স কৰি মেলি আমি ভাতকেইটাও ধুনীয়াকৈ খালোঁ চাই থাকিব আৰু এয়াই আছিলে মোৰ সৰু